নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ নতুন চেনেল অভিজ্ঞ অসমলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন বিষয়ৰ ভিডিঅ'। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে আমাৰ চেনেল অভিজ্ঞ অসম এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিঅ' প্ৰথমেই চাবলৈ পায়। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত DSLR কেমেৰাৰ সলনি মোবাইলৰ জৰিয়তে কিছু কাম কৰিব পৰা সম্ভৱ হৈছে। বিশেষকৈ আমি যদি কোনো অডিও ৰেকৰ্ডিং কৰিব খোজো তেতিয়া হলে আৰু DSLRৰ প্ৰয়োজন নাই। আমি মোবাইলৰ জৰিয়তে সুন্দৰ অডিও ৰেকৰ্ডিং কৰিব পাৰিম। বিশেষকৈ কোনো যদি আমি গীতৰ অডিও ৰেকৰ্ডিং কৰিব খোজো, আমি যদি কোনো কবিতা আমি ৰেকৰ্ডিং কৰিব খোজো, ঠিক সেইদৰে আমি যদি কোনো সিনেমা বাবে আমি ভয়েস ওভাৰ দিব বিচাৰো মোবাইলৰ জৰিয়তে, আমি হেয়াও আজি বৰ্তমান সময়ত সম্ভৱ হৈ উঠিছে। মোবাইলৰ জৰিয়তে সুন্দৰ অডিও ৰেকৰ্ডিং কৰিবৰ বাবে এই ধৰণৰ লেপেল মাইক আপোনালোকে অনলাইনৰ জৰিয়তে কিনি ল'ব পাৰিব। মই এইডাল লেপেল মাইক আপোনালোকক দেখাইছো। 200 টকাৰ ভিতৰত মই এইডাল লেপেল মাইক ক্ৰয় কৰিছিলো এমাজনৰ জৰিয়তে। এই লেপেল মাইকৰ জৰিয়তেও সুন্দৰভাৱে স্পষ্টভাৱে আপোনালোকে ভয়েস ওভাৰ দিব পাৰিব, অৰ্থাৎ কোনো অডিও ৰেকৰ্ডিং কৰিব পাৰিব। সুন্দৰ আপোনালোকে গীত হওক কবিতা হওক এইবোৰ আপোনালোকে মোবাইলৰ জৰিয়তে সুন্দৰকে ৰেকৰ্ডিং কৰিব পাৰিব। 3.5 mm জেক দিয়া হৈছে পিছফালে, সেইডাল আপোনালোকে লগাই ল'ব পাৰিব। তাৰোপৰি অনলাইনত মই আন এডাল ক্ৰয় কৰিছিলোঁ বয়া কোম্পানীৰ লেপেল মাইক। প্ৰায় 1300 টকাৰ দামৰ এই লেপেল মাইকডাল অতি সুন্দৰ স্পষ্ট। এই লেপেল মাইকৰ জৰিয়তে আপোনালোকে সুন্দৰভাৱে স্পষ্টভাৱে ৰেকৰ্ডিং কৰিব পাৰিব। মই আপোনালোকক কম দামী লেপেল মাইকৰ সলনি আপোনালোকে যদি এইডাল 1300 বা 1400 টকাৰ ভিতৰত যদি আপোনালোকে এই লেপেল মাইকটো কিনে তেতিয়াহ'লে বৰ সুন্দৰভাৱে আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। মই এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতেও এই লেপেল মাইকৰ জৰিয়তে মই প্ৰস্তুত কৰিছোঁ, অডিও ৰেকৰ্ডিং কৰিছোঁ। এই মাইকডালৰ যি কেবুল দিয়া হৈছে কেবুলডাল যথেষ্ট দীঘল কেবুল দিয়া হৈছে। আপুনি যদি কোনো সাক্ষাৎকাৰ আদিও যদি মোবাইলৰ জৰিয়তে ল'ব বিচাৰে এইডালৰ সহায়ত বৰ সুন্দৰভাৱে বহু দূৰলৈকে আপোনালোকে এইডাল দীঘল কৰি ল'ব পাৰিব, যাৰ ফলত আপোনালোকে যদি কাৰোবাৰ সাক্ষাৎকাৰ আদিবোৰো সুন্দৰভাৱে ল'ব পাৰিব। এই মাইকডাল আপুনি কেমেৰাটো আপুনি সংযোগ কৰিব পাৰিব। DSLR কেমেৰাটো আপোনালোকে এইডাল মাইক সংযোগ কৰি ভয়েস ওভাৰ দিব পাৰিব। কোনো যদি আপোনালোকে চিনেমা চুটি ছবি যদি মোবাইলৰ জৰিয়তে কৰিব খোজে তেতিয়াহ'লে এইডালৰ সহায়ত আপোনালোকে কৰিব পাৰিব। আৰু যদি আপুনি মোবাইলৰ জৰিয়তে গীত আদিবোৰো যদি আপুনি প্ৰস্তুত কৰি বা গীতো যদি আপুনি তৈয়াৰ কৰিব খোজে মোবাইলৰ জৰিয়তে আপুনি গীত গাই সুন্দৰভাৱে ৰেকৰ্ডিং কৰিব পাৰিব। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে আৰু এনেধৰণৰ ভিডিঅ' আকৌ যদি চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি ল'ব। লগতে এই ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।